এভৰিৱান, কেনে আছে আপোনালোক? মই ভালে আছোঁ। আজি মানসী ভট্টাচাৰ্য চেনেলৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত মই মোৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। বহুত দিন মই ব্লগ বনোৱাৰ পৰা আঁতৰত আছিলোঁ, কিয়নো মোৰ স্কুলৰ পৰা আহোঁতে বহুত পলম হৈ যায় আৰু ৰাতিপুৱা খুব লৰালৰি হয়, বহুত দূৰ যাব লাগে আৰু আহি পেলাই খুব ভাগৰ লাগে। সেয়েহে আৰু বাকী কামবোৰো থাকে ঘৰৰ, সেইকাৰণে মই আচলতে ভিডিঅ' বনাব পৰা নাছিলোঁ। কিন্তু কেইদিনমানৰ পৰা খুব ভাবি আছিলোঁ যে মই আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিম। আজি বহুত মেহনত কৰি আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। এতিয়া বাজিছে সন্ধিয়া 7টা আৰু হাজবেণ্ড নাই, তেওঁ অহাই নাই কামৰ পৰা। আৰু মই এতিয়া চাহ তাহ খালোঁ, খাই উঠি এতিয়া ভাবিছোঁ ভাতকেইটা বনাই লওঁ। তাৰপিছত লাহে লাহে আৰু কি কৰোঁ আপোনালোকক দেখুৱাই যাম। আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে এতিয়া মই ইয়াত বনাই আছোঁ চয়াবিন আলুৰ জোল। আৰু ইয়াৰ মই ৰেচিপিটো আপোনালোকক এতিয়া দেখুওৱা নহ'লে অন্য কোনোবা এদিন দেখুৱাম বাৰু। এতিয়া মই লৰালৰিকৈ আচলতে বনোৱাৰ কাৰণে দেখুৱাবলৈ নহ'লে। ইয়াতে মই ফ্ৰাই কৰি লৈছোঁ চয়াবিন আলু, আৰু ইয়াত মই পিঁয়াজ, নহৰু, আদা, জিৰা গুড়ি, জলকীয়া, গৰম মছলা সকলো দিলোঁ। এতিয়া মই ভালকৈ ফ্ৰাই কৰি লৈছোঁ প্ৰথমতে, তাৰপিছত এতিয়া ইয়াত মই গৰম চাওঁ। মোৰ চয়াবিন আলুৰ আঞ্জাখন হৈ গ'ল আৰু দেখিবলৈ যেনেকৈ ধুনীয়া হৈছে, এতিয়া খাবলৈও টেষ্টি হৈছে। মই অকণমান টেষ্ট কৰি চাইছিলোঁ বাতিত লৈ। আৰু আজি বিশেষকৈ শনিবাৰ, সেইকাৰণে আমি আমিষ নাখাওঁ, সেইকাৰণে আজি এনেকৈ বনাইছোঁ। আৰু এই আঞ্জা হৈ গ'ল। মই এতিয়া ভাত বহাম আৰু কিবা এটা চব্জি বনাম চাগে, নহ'লে পাপৰ ফ্ৰাই কৰিম, বাছ সিমানেই। আজি আপোনালোকে আৰু এটা কথা মন কৰিছে চাগে, আজি আৰম্ভণিৰ পৰা মই অসমীয়াতে কথাবোৰ কৈ গৈ আছোঁ। আচলতে মই আজিৰ পৰা অসমীয়াতেই ভিডিঅ' বনাম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকেও চাই ভাল পাব। মই ভিডিঅ' যোৱাটো দেওবাৰৰ পৰাই ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু যোৱাটো দেওবাৰে ইমান ব্যস্ততাৰে গ'ল দিনটো, মই সুবিধাই নাপালোঁ মানে ব্লগ ষ্টাৰ্ট কৰিবৰ কাৰণে। কিন্তু তথাপিতো যোৱাটো দেওবাৰত মই বিশেষ দুটা অনুষ্ঠানত উপস্থিত আছিলোঁ আৰু তাৰ অলপ ভিডিঅ' ক্লিপ বনাই ৰাখিছিলোঁ। আৰু আজি মই এই ভিডিঅ'টোত সেই ক্লিপকেইটা এড কৰি দিম। আৰু আজিৰ পৰা ভাবিছোঁ যে মই মাজে সময়ে 2-এটা ভিডিঅ' দিম। আজিৰ ভিডিঅ' ইমানতে মই সামৰণি মাৰিব বিচাৰিছোঁ। কাইলৈ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু এটা ৰেচিপিও আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে আজিৰ ভিডিঅ'টো যদি ভাল পাইছে চাই, তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু ভিডিঅ'সমূহ চাই থাকিব যদিহে আপোনালোকৰ ভাল লাগে, আৰু এনেকৈ মোক মৰম দিব। এতিয়াৰ পৰা মই ভিডিঅ' কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকেও মোক কমেণ্ট কৰি জনাবচোন কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাবলৈ ভাল পায়। তেতিয়া মোৰ ভিডিঅ'সমূহ বনাবলৈ অলপ সুবিধা হ'ব। আচলতে মই পেছাগত ব্লগাৰটো নহয়েই, মই আচলতে লকডাউনত উৎপত্তি হোৱা এজন ব্লগাৰ। আপোনাক কেনেকৈ কৈছোঁ কথাটো ন? কিন্তু আচলতে কি হয়, লকডাউনৰ সময়ত স্কুলৰ কাম বা ঘৰুৱা কামৰ মাজত বহুতো আজৰি সময় পাইছিলোঁ, আৰু সেই সময়খিনি এনেই শুই বহি অতিবাহিত কৰিবলৈ মন যোৱা নাছিলে। সেইকাৰণে মই অন্য কিছুমান কামৰ লগতে এই ভিডিঅ' বনোৱা কামটো আচলতে ষ্টাৰ্ট কৰি দিছিলোঁ। আৰু লাহে লাহে ভাবিছিলোঁ ইউটিউবতো দিওঁচোন। আচলতে মই ব্লগাৰসমূহৰ বিভিন্ন ব্লগাৰ আচলতে যাৰ ভিডিঅ' চাই মই ভাল পাওঁ, তেওঁলোকৰ ভিডিঅ'সমূহ মাজে সময়ে আজৰি পালে চাইছিলোঁ। আৰু সেয়া চাই মোৰ নিজৰো মন গৈছিলে যে ময়ো দেখোন এনেকৈ ভিডিঅ' বনাব পাৰোঁ, মোৰ মন গৈছিলে আচলতে। আৰু সেইকাৰণে ষ্টাৰ্ট কৰিছিলোঁ। আচলতে নিচাৰ কাৰণেহে, পেছাগতভাৱে নহয়।
আৰু সেইকাৰণে আচলতে মই কণ্টিনিউ কৰিব পৰা নাছিলোঁ আচলতে স্কুলৰ বিজি শ্বেডিউলৰ মাজত মই আচলতে দিব পৰা নাছিলোঁ কাৰণ স্কুলৰ পৰা আগতে কৈছোঁ মই স্কুলৰ পৰা আহি পাওঁতে বহুত সময় পলম হৈ যায় আৰু আহি ভাগৰো লাগে বিভিন্ন কামো থাকে ঘৰত আৰু ৰাতিপুৱাতো লৰালৈকে ওলাই যাবলগীয়া হয় কাৰণ বহুত দূৰ যাওঁগৈ গতিকে স্কুলতো মইতো সম্ভৱেই নহয় বাৰু ভিডিঅ' বনোৱা আৰু সেইটো কৰিবও নোৱাৰোঁ আৰু তেনেকৈ আচলতে সময়বোৰ অতিবাহিত হৈছিলে কিন্তু আজি অলপ দিনৰ পৰা ভাবিছিলোঁ যে মই ভিডিঅ' মাজে সময়ে এটা দুটা দিমচোন ভাল লাগে সেইকাৰণে আচলতে আৰু আজিৰ পৰা দিম ভিডিঅ' দুই এটা আপোনালোকেও চাব যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আজিলৈ আহোঁ তেন্তে